নমস্কাৰ স্বাগতম জনাইছো সকলোকে আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত মই লৈছো SCERT D.el.ed 2023 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া প্ৰি এন্ট্ৰি টেষ্টৰ বাবে মক টেষ্টৰ পাৰ্ট 1 গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু মই কোৱেশ্চনসমূহ পঢ়াৰ লগতে আপোনালোকে নিজেও গেছ কৰি চাব আনসাৰবিলাক নিজে ট্ৰাই কৰিব পাৰে নে নাই ফাৰ্স্ট কোৱেশ্চনটো হ'ল ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰটো হ'ল জৱাহৰলাল নেহৰু তাৰ নেক্সট কোৱেশ্চনটো হ'ল কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1931 চনত তাৰ নেক্সট কোৱেশ্চনটো হ'ল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াৰ উত্তৰটো হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰ নেক্সট কোৱেশ্চনটো হ'ল বিশ্ব পৰিৱেশ দিৱস 2023 ৰ বিষয়বস্তু কি ইয়াৰ আনসাৰটো হ'ল সলিউশনছ টু প্লাষ্টিক পলিউশন তাৰ নেক্সট কোৱেশ্চনটো আগবাঢ়িছো এতিয়া অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা কোনখন ইয়াৰ উত্তৰটো হ'ল ডিমা হাছাও তাৰ নেক্সট কোৱেশ্চনটো হ'ল পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ল 28 জানুৱাৰী 1894 চনত তাৰ নেক্সট কোৱেশ্চনটো হ'ল কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াৰ উত্তৰটো হ'ল 1919 চনৰ 13 এপ্ৰিলত তাৰ নেক্সট কোৱেশ্চনটো হ'ল মালগুৰি ডেজ কিতাপখন কোনে লিখিছিল ইয়াৰ উত্তৰটো আৰ.কে. নাৰায়ণ তাৰ নেক্সট কোৱেশ্চনটো হ'ল ভাৰতৰ কোনখন নদীক নিমখ নদী বুলি কোৱা হয় ইয়াৰ আনসাৰটো হ'ল নুনী নদী তাৰ নেক্সট কোৱেশ্চনটো হ'ল অসমৰ সাংস্কৃতিক ৰাজধানী কি ইয়াৰ আনসাৰটো হ'ল যোৰহাট তাৰ নেক্সট কোৱেশ্চনটো হ'ল জাপানৰ মুদ্ৰা কি ইয়াৰ আনসাৰটো হ'ল ইয়েন তাৰ নেক্সট কোৱেশ্চনটো হ'ল জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত ইয়াত অপচনছ দিয়া আছে শিৱসাগৰ গোলাঘাট তিনিচুকীয়া ডিমা হাছাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ডিমা হাছাও তাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায় ইয়াত অপচনছ দিয়া আছে চৰাইদেউ হাজো তিনিচুকীয়া কৰিমগঞ্জ তাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ চৰাইদেউ তাৰ নেক্সট কুৱেশ্যনটো আগবাঢ়িছো এতিয়া নৱগ্ৰহ মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত ইয়াত অপচনছবিলাক দিয়া আছে চিত্ৰাচল পাহাৰ সন্ধ্যাচল পাহাৰ লুচাই পাহাৰ নীলাচল পাহাৰ তাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ চিত্ৰাচল পাহাৰ এতিয়া আগবাঢ়িছো একেবাৰে অন্তিমটো প্ৰশ্নলৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয় ইয়াত অপচনছবিলাক দিয়া আছে মানস ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান তাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ওৰাং ৰাষ্ট্ৰীয় উদ্যান গতিকে ইমানখিনি আছিল আজিৰ মক টেষ্টত আলোচনা কৰিবলগীয়া প্ৰশ্নসমূহ আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে যাতে অলপ হ'লেও সহায় হয় গতিকে যদি কোনোবাই মোৰ চেনেলটো আজি প্ৰথমবাৰলৈ ভিজিট কৰিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে অতি সহজতে সোনকালে পাই যায় গতিকে পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ